ৱেলকাম জনাইছোঁ গগৈ চনেছ কোম্পানীৰ আন এটা ব্লগৰ মজিয়ালৈ আৰু আপোনালোকে চাই আছে গগৈ চনেছ কোম্পানী। আমি 21 তাৰিখে চিকিৎসা সম্পৰ্কীয় এটা কামৰ বাবে চাউথৰ চহৰ তামিলনাডুৰ চেন্নাইলৈ আহিছিলোঁ আৰু আমি চেন্নাইলৈ অহাৰ আমাৰ মূল লক্ষ্য আছিলে আমাৰ চিকিৎসা সম্পৰ্কীয় এটা বিশেষ কাৰণৰ বাবে। আমি যোৱাকালি দেওবাৰ আছিলে, তদুপৰি আমি দেওবাৰে যি সকলোখিনি বন্ধ থাকে আমি তাৰ বাবে ফুৰিবলৈ গৈছিলোঁ আৰু আমি অলপ জানিছিলোঁ চেন্নাইৰ বিষয়ে। চেন্নাই হৈছে পূৰ্বৰ শব্দৰ এটা বিশেষ তথ্য আছে চেন্নাইৰ বিষয়ে। চেন্নাই দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যৰ ৰাজধানী তথা ভাৰতৰ চতুৰ্থখন বৃহত্তম মেট্ৰপলিটান চহৰ। এই চহৰখন উপস্থিত হয় বংগোপসাগৰৰ কৰমণ্ডলৰ উপকূলত অৱস্থিত। 368 বছৰ পুৰণি এই চহৰখনৰ জনসংখ্যা আনুমানিক 6.91 মিলিয়ন 2006 চনৰ তথ্য অনুসৰি। জনসংখ্যা দিশৰ পৰা এইখন চহৰ পৃথিৱীৰ মেট্ৰপলিটান চহৰ। চেন্নাই এখন শিল্প আৰু বাণিজ্যিক তথা ডাঙৰ কেন্দ্ৰ আৰু সাংস্কৃতিক, ঐতিহাসিক আৰু মন্দিৰ স্থাপত্যৰ বাবে চেন্নাই বিখ্যাত। চেন্নাই ভাৰতৰ মটৰ গাড়ী উদ্যোগৰ ৰাজধানী। ইয়াৰ ভাৰতৰ মটৰ গাড়ীৰ উদ্যোগৰ প্ৰায় 40% কোম্পানী আছে। ভাৰতত উদ্যোগিত গাড়ীৰ এটা প্ৰধান অংশ তৈয়াৰ হয় চেন্নাইত। চেন্নাই দক্ষিণ এছিয়াৰ ডেষ্ট্ৰইড হিচাপে উল্লেখ কৰা হয়। আমি চেন্নাইৰ বিষয়ে আপোনাক অলপ জনালোঁ। আমি জনাব বিচাৰিছোঁ আপোনালোকক দ্বিতীয়তে তামিলনাডু হৈছে ভাৰতৰ প্ৰজাতন্ত্ৰৰ 28খন ৰাজ্যৰ অন্যতম এখন তামিলনাডু। এই ৰাজ্যৰ ৰাজধানী চেন্নাই। তামিলনাডু ভাৰতৰ উত্তৰ-পূবৰ দক্ষিণত অৱস্থিত। এই ৰাজ্যৰ সীমাত পণ্ডিচেৰী, কেৰালা, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশ অৱস্থিত। তামিলনাডুৰ ভৌগোলিক উত্তৰ পূব দিশৰ পূবঘাট, পশ্চিম দিশৰ নীলগিৰি আৰু আন্নামালাই পৰ্বত আৰু পালকাকা, পূব দিশত বংগোপসাগৰ, দক্ষিণ পূব দিশত মানাং উপসাগৰ আৰু পাক প্ৰণালী আৰু দক্ষিণ ভাৰত মহাসাগৰ অৱস্থিত। আয়তনৰ দিশৰ পৰা তামিলনাডু ভাৰতৰ একাদশ বৃহত্তম জনসংখ্যা থকা এখন ৰাজ্য আৰু অন্যতম এই দিশৰ ৰাজ্য হিচাপে GDPৰ পঞ্চম বৃহত্তম আদানকাৰী আৰু ভাৰতৰ সবাতোতকৈ অধিক পৰিমাণৰ নাগৰিক ৰাজ্য। ভাৰতৰ সৰ্বাধিক সংখ্যক বাণিজ্যিক সংস্থা 10.56% এই ৰাজ্যত অৱস্থিত। প্ৰায় 500 খ্ৰীষ্টাব্দৰ পূৰ্বৰ পৰা তামিলনাডু ভূখণ্ডৰ তামিল ভাষা জাতিৰ আৱাসস্থল। প্ৰায় 1500 পৰা 2000 বছৰ ধৰি এই অঞ্চলত প্ৰচলিত ভাষা তামিলৰ বিভিন্ন লেখা আৰু সংস্কৃতিকৰ ব্যৱহৃত হৈ আহিছে। তামিলনাডু প্ৰাকৃতিক সম্পদ, দ্ৰাবিড় স্থাপত্যৰ বিশালাকাশৰ হিন্দু মন্দিৰ, শৈল মন্দিৰ, সমুদ্ৰ তীৰ, বিভিন্ন ধৰণৰ তীৰ্থস্থানেৰে পৰিপূৰ্ণ ৰাজ্য। এই ৰাজ্যতে 4টা ইউনেস্কো বিশ্ব ঐতিহাসিক স্থান আছে আৰু চেন্নাইৰ পৰা বৃহত্তম এটা ডাঙৰ আই যায় আৰু চেন্নাইতে অৱস্থিত চেন্নাইৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ বাসগৃহ। ৰজনীকান্ত হৈছে চাউথৰ এজন ডাঙৰ এক্টৰ আৰু সকলোৱে ৰজনীকান্তক চিনি পায় আৰু ইয়াতে বহুত ডাঙৰ ধৰণৰ কাপোৰৰ ইণ্ডাষ্ট্ৰি আছে, ফেক্টৰী আছে আৰু বহুতো ধৰণৰ এটা সুন্দৰ পৰিকল্পনা। আৰু চেন্নাইত সকলোৱে নিজৰ বস্তুৱে চেন্নাইত বিক্ৰী হয়, নিজৰ আৰু চেন্নাইত বহুত ডাঙৰ ইণ্ডাষ্ট্ৰি আছে। সকলোকে জনাইছোঁ, আহে যদি আপোনালোকে এবাৰ চেন্নাইলৈ আহিব। চেন্নাই সুন্দৰ পৰিৱেশ আছে। চেন্নাই সকলো ফালৰ পৰাই সুন্দৰ, কাৰণ লাগি আছে, ওচৰতে সাগৰ আছে। চেন্নাইৰ পৰা মাত্ৰ 150 কিলোমিটাৰ গ'লেই চেন্নাই সীমা পণ্ডিচেৰী পাব আৰু চেন্নাইখন সকলোৱে জানে চেন্নাই হয় MS ধোনীয়েও ক্ৰিকেট খেলে আৰু চেন্নাইৰ এক যাত্ৰাৰ আমি সকলোৱে সাক্ষী হৈ ল'লোঁ সুন্দৰ পৰিঘটনাৰ। চেন্নাই বুলি ক'লে আমি সকলোৱে জানো তামিলনাডু। আশা আছিলে এদিন আমিও চাউথৰ চহৰ চেন্নাইলৈ যাত্ৰা কৰিম আৰু সেই আশা সম্পূৰ্ণ হৈ উঠিল। চেন্নাইলৈ আমি আহিলোঁ আৰু ফুৰিছোঁ। চেন্নাইত বহুত বস্তু দেখিছোঁ, বহুত ভাল লাগিছে। চেন্নাইৰ এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। আমি কালি ৰিভাৰ ৰেফটিং কৰিলোঁ। চেন্নাইৰ যি পৰিৱেশ আছে আমি সকলোখিনি জানিলোঁ। আৰু আপোনালোককো লগতে আমি চেন্নাইৰ পৰ্যটনৰ বিষয়ে অলপ জনাম। ঐতিহাসিক স্থান, নিৰ্মাণসমূহ, দীৰ্ঘ সমুদ্ৰ সৈকত, সাংস্কৃতিক শৈল্পিক
ইত্যাদিয়ে চেন্নাই আকৰ্ষণ কৰি আহিছে। পৰ্যটন বহু ৰাজ্যৰ পৰা বহু দেশৰ পৰা পৰ্যটন আহে চেন্নাইলৈ, আৰু চেন্নাইৰ যিটো এয়াৰপৰ্ট আছে সকলোৱে দেখিব লগা এটা এয়াৰপৰ্ট। ইয়াত মঠ মন্দিৰসমূহ চব শিলেৰে নিৰ্মিত আৰু সুন্দৰ এটা ৰাজভৱন আছে, সাগৰ আছে। ভাল লাগিলে চেন্নাইলৈ আহি। আমি ভবা নাছিলোঁ মই যে চেন্নাই চাউথৰ জেগালৈ যাব পাৰিম আৰু চেন্নাইলৈ আহিছিলোঁ। চেন্নাই দক্ষিণ ভাৰতৰ উপকূলত অঞ্চল আৰু তামিলনাডুৰ এখন ৰাজ্য। ই আপোনাৰ সকলো ফালৰ পৰাই উন্নত, যথেষ্টখিনি উন্নত, আৰু চেন্নাইৰ যি দক্ষিণ ভাৰতৰ এখন ৰাজ্য হিচাপে নাম আছে আৰু ইতিহাস আমি আপোনালোকক যদি জনাব বিচাৰোঁ, চেন্নাই পাৰ্শ্বৱৰ্তী অঞ্চলৰ প্ৰথম শতাব্দী থেকেই একটি প্ৰশাসনিক আৰু সাময়িক এক অৰ্থনৈতিক কেন্দ্ৰ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই অঞ্চলটিৰ বিভিন্ন ঐতিহাসিক দক্ষিণ ভাৰতীয় ৰাজ্য যেনে পল্লৱ, চোল আদি আছে। আৰু যিহেতু পণ্ডিচেৰীও আছে, আমি কালি পণ্ডিচেৰীলৈ গৈছিলোঁ। চেন্নাইৰ পৰা প্ৰায় 150 কিলোমিটাৰ নিলগৰ পণ্ডিচেৰী, আৰু চেন্নাইৰ যি সম্পূৰ্ণ যিটো ইয়াত COVID-19 সম্পূৰ্ণ আছে। আৰু আমি সাগৰৰ পাৰলৈ গ'লোঁ। সাগৰৰ পাৰৰ কিছু দৃশ্যাংশ আপোনালোকক আগবঢ়াই দেখাইছোঁ। আৰু ইতিমধ্যে আমি আপোনালোকক এই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে আমাৰ চেনেলটো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব, লগতে আপোনালোকৰ বন্ধুবিলাকবোৰক দিবলৈ নাপাহৰিব। কাৰণ আমি যিহেতু যথেষ্টখিনি কষ্ট কৰিছোঁ আপোনালোকৰ বাবে। আমি হয়তো ভাল এডিটো কৰিব জনা নাই, ভাল ভইচ অভাৰ দিব জনা নাই, কিন্তু সকলোৱে যাতে আমাৰ চেনেলটো আদৰি লয় আমি তাৰ বাবে আশা ৰাখিছোঁ। আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে আপোনালোকৰ মাজত, বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি লবা পাৰো বতৰা। কি যে বুকু ভৰা মোৰে মন বননি তুলিলে ধুকু